চলচ্চিত্ৰখনিত অভিনয় কৰিবলৈ সুযোগ দিয়াৰ বাবে অমৰদীপ গগৈ ছাৰৰ ওচৰত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ মই আপোনালোকক আগতীয়াকৈ জনাইছোঁ যে মই এজন সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত যুৱক। আজি পৰ্যন্ত মই কেমেৰাৰ সন্মুখত অভিনয় কৰি পোৱা নাছিলোঁ। ভাওনা নাটক আদিত চৰিত্ৰ ৰূপায়ণ কৰি পাইছোঁ যদিও কেমেৰাৰ সন্মুখত কোনোদিনেই অভিনয় কৰি পোৱা নাছিলোঁ। এই চলচ্চিত্ৰখনে নানা অভিজ্ঞতা দি থৈ গ'ল। নতুন নতুন ব্যক্তিসকলক চিনাকি কৰি থৈ গ'ল। তেওঁলোকৰ পৰা বহু নজনা কথা শিকিবলৈ পালোঁ। বিশেষকৈ মই অমৰদীপ গগৈ ছাৰৰ কথা ক'ব খুজিছোঁ। তেওঁ চলচ্চিত্ৰখনৰ পৰিচালক। বিশেষকৈ মই আপোনালোকক জনাইছোঁ যে মই কোনোদিনাই কেমেৰাৰ সন্মুখত অভিনয় কৰি পোৱা নাছিলোঁ। ছাৰক যেতিয়া এই কথাষাৰ জনাইছিলোঁ, ছাৰে ইমান সুন্দৰভাৱে যে কেমেৰাৰ সন্মুখত কিদৰে অভিনয় কৰিব লাগে, কিদৰে এটি চৰিত্ৰ ৰূপায়ণ কৰিব লাগে, নিজৰ সন্তানৰ দৰে ইমান সুন্দৰকৈ বুজাই দিছিলে। আৰু এই চলচ্চিত্ৰখনত নানা ব্যক্তিসকল লগ পাইছিলোঁ, যি অভিনয় ক্ষেত্ৰত এজন ডাঙৰ ব্যক্তি। মোৰ ভাষাত ক'বলৈ গ'লে এজন ডাঙৰ ব্যক্তি। তেওঁলোকে বহু নজনা কথা শিকাই থৈ গ'ল। তেওঁলোকৰ পৰা বহু নজনাখিনি শিকিলোঁ। ইমানখিনি সুবিধা দিয়াৰ বাবে মই পুনশ্চ অমৰদীপ গগৈ ছাৰৰ ওচৰত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।